লক্ষ্যজিৎ মই কেনেকুৱা হ'ল? ভালেই হ'ল ইংলিছ জান নাই তই ইংলিছ অঁ কি ক'ব লাগিব ইংলিছত? য়েছ থেংক ইউ ৱেলকাম কৰিলি কথা নাই। চঞ্চল মই May I come in, sir? য়েছ কাম তোমাৰ নামটো কি চঞ্চল ছাৰ। হে চঞ্চল দেউতাৰ নাম কি চেকাল ছাৰ। আৰু ইংলিছ জানো নাই ইংলিছ ক'ব জানো ছাৰ ইংলিছ ক ইংলিছ ক ক'লো নহয়। হে কি ক'লি ইংলিছ বুলি বাৰু হ'ব দে গিভ ইউৰ ৰিজিউম মানে গিভ ইউৰ ৰিজিউম Resume is the main qualification of the Assam. That is, resume is very impossible of Mississippi River. Behind the that's called not matter in the any subject. He is very menace, not mortal, and Air Force. But it can believe me, not your problem. It is my problem. But I am come from today because I have been now money, sir. My very big pocket. No money, any money. Because you understand? Nobody, sir. My very big problem, sir. Bye. এইখনেই খুজিছোঁ মই। বাৰু এই চাকৰিটো মেইনটেনেঞ্চৰ ওপৰত ডিপেণ্ড কৰে কেইবাটাও লোৱা তোৰ তলত কাম কৰিব তোৰ এক্সপিৰিয়েঞ্চ আছে নাই পাঁচটা হোৱাটছআপ গ্ৰুপে চলাইছোঁ ছাৰ। তাৰ এডমিন হয় মই। প্ৰত্যেক গ্ৰুপতে পাঁচটা লৈ আছে ছাৰ। সকলোকে মই চলাই আছোঁ। ৰাতিপুৱা মই কৈ দিওঁ গুড মৰ্ণিং মেছেজ মোক দিবই লাগিব গ্ৰুপত। সকলোৱে দিয়ে। চবেই মোলৈ ভয় কৰি আছে ছাৰ। এইটো মামুলি কথা কোম্পেনী চলোৱাটো। হ'ব দে আৰু মই তোক 3টা প্ৰশ্ন সুধিম সোধক ছাৰ। এধাৰে দি পাৰিম ছাৰ মই। বুটাম মাৰ গোটামটো কালি ছিগি থাকিলে ছাৰ। একো নহয় ছাৰ। আপুনি প্ৰশ্ন সোধক মই উত্তৰ দি যাম। আৰু মই 3টা প্ৰশ্ন সুধিম অঁ প্ৰথম প্ৰশ্ন কওক। মই যদি আপুনি যদি হঠাৎ ইয়াত বেহুচ হৈ গ'ল বেহুচ হৈ যাব, তই কি কৰিবি আপুনি যদি হঠাৎ বেহুচ হৈ যায় মোক কি কৰিব লাগিব? মই ছাৰ মই হাতে কামে দেখুৱাই দিওঁ নেকি বাৰু? মানে
কি কৈছিল তই মই কওঁতে ছাৰ সেইটোৱে আপুনি যিটো প্ৰশ্ন সুধিছিলে মই সেইটো একদম প্ৰেক্টিকেলি দেখুৱাই দিছোঁ ছাৰ ইমান গেলা বন্ধ বাৰু হ'ব দে কৰিলি আৰু তোক মই এদিনৰ কাৰণে CM বনাই CM মানে আকৌ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী মূৰ্খ নহয় মুখ্যমন্ত্ৰী বনাই দিলোঁ ৰাজ্যত হঠাৎ বানপানী আহি গ'ল তই কি কৰিবি মই ছাৰ মুখ্যমন্ত্ৰী হ'লে তাতে খাদ্য সংকট হৈ গ'ল অঁ বানপানী গোটেই খাদ্য সংকট কি মই যদি ছাৰ মুখ্যমন্ত্ৰী হওঁ কি চাইছ ঐ তোক মই উত্তৰ বিচাৰিছোঁ মই যদি ছাৰ মুখ্যমন্ত্ৰী হওঁ শুই ফেলে চাওকচোন কি কৰিম মই শুই ফেলে হেল্ল' মই অসমৰ CM চবফালে কৈছোঁ এই মালখিনি চাপ্লাই হ'ল নাই ডাম্পাৰকে ক'লেছে ঠিক আছে মই গৈ আছোঁ ঠিক আছে শুনা চিকাৰেটে এইটোৱে অকল মোৰ মাওকে থাকে সেইটো নেলো যাব কেতিয়াবা ধাৰ দিলি নাই দিলোঁ ছাৰ বানপানী সাহায্য বিচাৰি মানুহ আহিছে পঠাই দে এই সমস্যা হৈছে তোমাৰ ছাৰ গাঁৱত বানপানী হয় বুজিছেনে খাবলৈ কুটিবলৈ একো নাই মোক ৰেচন লাগে ছাৰ ৰেচন লাগে পাই যাবা পাই যাবা এইখন লোৱা ধৰা আৰু এয়া লোৱা এইটো এটা সূত্ৰ এই সূত্ৰ হ'ল কি এই চালনীখন ধৰিবা এই বুট মাহটো ভোক লাগিলে খাই দিবা চুবাই নিদিবা গিলি দিবা গিলি দিয়াৰ পিছত পিছদিনা যেতিয়া তোমাৰ লেট্ৰিন কৰিবলৈ আহিব লেট্ৰিন য'ত নকৰিবা এই চালনীত লেট্ৰিন কৰিবা যেতিয়া বুটটো তুমি খাই দিলা গিলি দিলা পিছদিনা লেট্ৰিন কৰোঁতে বুটখিনি ইয়াত ওলাই যাব ওলাই যোৱাৰ লগে লগে এইখিনি ধুনীয়াকৈ ধুই পেলাবা বুটখিনি ইয়াত ওলাই যাব লেট্ৰিনৰ গুটো গুচি যাব বুটখিনি ইয়াত ৰৈ যাব আকৌ পিছদিনা তুমি খাব পাৰিবা এইটো এটা চাইণ্টিফিক ৰিচাইকেল পদ্ধতি যোৱা এতিয়া যোৱা তোমাৰ সমস্যা সমাধান হৈ গ'ল যোৱা হেল্ল' ঠিক আছে মই যোৱাৰ ব্যৱস্থা কৰা এই গাড়ীখন ওলোৱা কি এটা বঢ়িয়া পৰ্যায় আৰু এটা প্ৰশ্ন সোধো আৰু এটা মোৰ চাকৰিটো হ'বনে বাৰু Security.